हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভালে আৰু আজি হৈছে এটা বিশেষ দিন আমাৰ কাৰণে আৰু স্পেশাল একদম আজি হৈছে হাজবেণ্ডৰ বাৰ্থডে আৰু লগতে আছে আমাৰ মেৰেজ এনিভাৰ্সাৰী আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু আমি এটা সৰুকে খানা ৰাখিছো ক'ত যাম কি কৰিম আপোনালোকক সকলোবোৰ দেখাই যাম আৰু বলে ভিডিঅ'টো হেখলৈকে চাই যাব আৰু হেখত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনে পালে আৰু এফালে মই ওলাই কৰি ৰেডি হৈ ললো আৰু কিন্তু বৰষুণ যাক দিয়াৰ কাৰণেহে যাব পৰা নাই বৰষুণ যাক এৰাৰ লগে লগে আমি যাম আৰু আপোনালোককো দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো হেখলৈকে চাই যাব দেবলক আজি ভিডিঅ'টো আৰম্ভ কৰিম হাজবেণ্ডৰ কাৰণে বাৰ্থডে গিফ্ট কিনো দিম আৰু সেইকাৰণে এটোকে লৈ দিলোঁ আৰু আমি পালহি হাবুং আমি আছো হাবুঙত এতিয়া খানা চানা বনাইছে আৰু আমি অকণমান ওলাই আহিছোঁ ফালে আমাৰ বাৰ্থডে বয় এটা কৰি দিয়া আৰু এতিয়া আমি গৈ আছোঁ দোকানলৈ আমি কিবা খানা চানা খাবলৈ হ'লে মানে অকল হাবুঙলৈ আহোঁ আপোনালোকে চাগে ভাবিছে অকল হাবুঙলৈ আহোঁ কিন্তু আমি বেলেগ এটা জেগালৈ যাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ দিয়াৰ কাৰণে ইয়াতে আহিব লগা হ'ল এতিয়া বাৰু বৰষুণ যাক এৰিলে আৰু হাবুঙত বহুত ধুনীয়া জেগা আছে খানা খাব পৰাকৈ আৰু আপোনালোকে যদি কোনোবা আহিব বিচাৰিছে আহিব পাৰিব গম পাব আহিলে তো সেইকাৰণে আহিলোঁ আৰু এতিয়া বতৰটো ভাল কৰিছে লগৰকেইজনী খানা বনাই আছে আৰু আমি দোকানলৈ আহিছিলোঁ আমি যোনডোখৰত খানা খাইছোঁ অকণমান সেই মন্দিৰটো অকণমান দূৰত আছে সেইডোখৰ বহুত ধুনীয়াকৈ জেগা আৰু ইয়াতে আমি খানা খাইছোঁ এয়া দেখিলে কিমান ধুনীয়াকৈ বনাই থৈছে ঘৰবোৰ আৰু সেইফালে আমাৰ লগৰকেইজনী বহি আছে কাম কৰি আছে আৰু केक शेक है तो फिर बुलाओ जी ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाँ जी तो इस पे इतने खुश क्यों हो है भाई तुम तो बरसों पहले আৰু এইফালে চবেই কেক খাই আছে ইয়াত কেক আৰু এইফালে সকলোৱে খাই আছে আৰু ইমান দেখাই দিলোঁ এইফালে আমি খাব হা আলহী কোলা কোলাকে লাগে বতৰ ডাৱৰীয়া যে ৰ'দ দিলে মানে বগাকে যাওঁ আমাৰ ৰান্ধনী এফালে দীপালী ৰূপলে আমাৰ ছোৱালীজনী হালিকা আমি মৰমত মতা নাই এফালে আমাৰ চমৰ এফালে পংকজ আৰু সেইফালে কিছিলে নামটো জৰ্জ তাৰপিছতে এফালে হাজবেণ্ড ৱাইফ আৰু চমৰ চেনেল এটা আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব এতিয়া নামটো কৈ দে আৰু মোৰো চেনেল এটা আছে ইউটিউবত এটা চমৰ ব্লগ বুলি সকলোৱে চেনেলটোৰ ভিডিঅ'বিলাক চাব কেনে পালে জনাব আৰু কুশলতাৰ চেনেলটোতো জানেই আপোনালোকে যোনসকলে ছাবস্ক্ৰাইব কৰি থৈছে ভিডিঅ' চাই থাকে সকলোবিলাক কৰিব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যিমান পাৰে সহায় কৰক আৰু নেক্সট আৰু ভিডিঅ' দিব এইবিলাকো চাব আপোনালোকে আৰু ইয়াকে কৈছোঁ আৰু ছাপোৰ্ট কৰিব চমৰৰ ভিডিঅ'বোৰ চাব চমৰ ব্লগ যে আছে চাই ল'ব আৰু এইফালে আমাৰ চিত্ৰৰেখাই গাহৰি মাংস নাখায় সেইকাৰণে নিৰামিষে খাইছে আৰু এইফালে আমি সকলোৱে খাই আছোঁ আৰু এইফালে এটা পাৰ্টি আছে এয়া এতিয়া খাই বৈ আমি ঘৰলৈ যাব ওলাইছোঁ এইফালে আমাৰ সোণজনী এইফালে আমাৰ চিত্ৰৰেখা আৰু এইফালে আমাৰ ছটা ধন শকত যে আৰু আমি দুজনী ক্ষীণ আমি তিনিজনী আছোঁ ক্ষীণ আৰু সোণজনীৰো চেনেল এটা আছে আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু সফলতাকো এনেকৈ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আগবাঢ়ি যাবলৈ ক'ব নাজানো আৰু অকণমান লাগি যায় আৰু এইফালে আমি টিং চিং লৈ একেবাৰে পূৰা ঘৰলৈ আৰু আন্ধাৰ হৈ বতৰটো একদম বেয়া ৰাতিমুটি হৈ আহিছে এইফালে চব আৰু এতিয়া ইনষ্টাগ্ৰামত ফটো ৰিলচ এনেকৈ বনাই যাম আৰু যোৱা সময়ত অকণমান আপোনালোকক হাবুংখন দেখুৱাম তো আপোনালোকে চাই ল'ব আৰু এইখন হৈছে হাবুং মন্দিৰ আগতে এবাৰ দেখাইছিলোঁ বাৰু আৰু এইফালে সোণজনী ৰিলচ আৰু হাজবেণ্ডে কেমেৰামেন আৰু মই এইফালে তো দেখাই দিওঁ আৰু বহুত বেছি আন্ধাৰ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম আৰু এইখন হৈছে হাবুঙৰ মন্দিৰৰ গেট আগতে আপোনালোকক এবাৰ দেখাইছিলোঁ বাৰু তথাপি আকৌ এবাৰ দেখাই দিলোঁ
আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু এয়া দেখিছেনে কিমান ৰাতি আন্ধাৰ হৈ গ'ল আৰু এটা পাৰ্টি আগত গ'ল আৰু এতিয়া আমি লাহেকৈ গৈ আছোঁ আৰু এতিয়া আমি মাছখোৱা চাৰিআলি পালোহি এতিয়াও পূজা যেনে লাগি আছে ইয়াত দেখিছেনে আৰু অকণমান আপোনালোকক মাছখোৱা চাৰিআলি ৰাতি ভিউটো দেখাই দিলোঁ এয়া মাছখোৱা চাৰিআলি বাচি যোৱা কেক ঘৰলৈ আনিছিলোঁ আৰু অলপ আছিলে বাৰু খালে আৰু এইখন আছেগৈ আৰু বাকী ইয়া আৰু ফাইনেলি ঘৰ আহি পালোহি বহুত বেছি ৰাতি হ'ল বাজিলে 6টামান বাজি গ'ল আৰু বহুত বেছি ভাগৰ লাগিছে ৰাতি হ'ল আৰু আপোনালোকে সকলোৱে ইমান ধুনীয়াকৈ হাজবেণ্ডক উইচ কৰিছে ফেচবুক হওক বা হোৱাটছএপত সকলোৱে ইমান ধুনীয়াকৈ উইচ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আপোনালোকে সকলোৱে আমাক এনেদৰে মৰম দি যাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনে পালে আৰু যদি কোনো চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে